হাই ফ্ৰেণ্ড, মই অসীম। তো আপোনালোকে চাইছে অসীম এটো যে বৰ্তমান মই আজি মানে কি হ'ল ডিব্ৰুগড়ত বৰ্তমান ডিব্ৰুগড়তে থকা হয়। তথাপি মানে কি হ'ল দেখিলে চাগে পলিপাতৰ ৰিহা দেখাবলৈ আহিছোঁ আজি। তাকে বোলো তো যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি যাব। মানে দেখাইছোঁ আপোনালোকক পলিপাতৰ ৰিহা এইবিলাক দেখিছে আপোনালোকে। এইবিলাক বৰ্তমান চলি আছে, তথাপি দেখাইছোঁ আৰু এইবিলাক এখন আপোনাৰ মানে কি হ'ল এখন আপোনাৰ গুণাৰত ৰেড মিনা কৰা আছে। তো পিন্ধিলে যথেষ্ট ভাল লাগে এইবিলাক। তো মাৰ্কেটত বৰ্তমান মানে এইবিলাক চলি আছে, যথেষ্ট চলিছে। মানে কি হ'ল আপুনি ধৰি লওক উকা মুগাৰ মেখেলা হওক, মানে ধৰি লওক মানে আপুনি মেইন ছেটৰ হওক বা মেইন ছেট ছেকেণ্ড ছেট হওক বা নেক্সট আপুনি তাৰ লগত আপুনি ধৰি লওক তাৰ লগত কম্বিনেশ্যনটো মিলাব পাৰে। আজিকালি প্ৰায় বিয়াবিলাকত দেখিবলৈ পোৱা যায়, প্ৰায় মানে আপোনাৰ মানে কি হ'ল প্ৰায় পলি ৰিহাখন ৰয়, কিন্তু এইটো সম্পূৰ্ণ পলিপাত নহয়। কিন্তু তথাপিও মানে কি হ'ল এইটো ৰামদিয়া মেড হয়। তো মানে কি হ'ল ইয়াৰ কালাৰ যথেষ্ট আছে। তথাপি আপুনি ইয়াৰ আছে এটা আছে মেচিন মেড। সেই বস্তুটো আমি একচুৱেলি নাৰাখোঁ। মেচিন মেডৰ এটা ছেট আহে, কিন্তু মেচিন মেডৰ ৰিহা বৰ্তমান আজিলৈকে অহা নাই। বৰ্তমান মানে পোৱা নাই, আমি বিশেষকৈ পোৱা নাই। আজিলৈকে অহা নাই বুলি ক'বলৈ যোৱা নাই। বস্তু আজিকালি প্ৰডাকশ্যন কেলে নহয় ন, প্ৰডাকশ্যন হয়েই ন। তো প্ৰায় তথাপি মানে কি হ'ল আমি একচুৱেলি ৰামদিয়া মেডটো ৰাখোঁ। এইটো হেণ্ডলুমৰ মেড হয়, যিটো আপোনাৰ মেচিন মেড নহয়। মানে কি হ'ল এইবিলাক আপুনি দেখিলেই গম পাব বস্তুটো। আছে যথেষ্ট কালাৰ আছে। তো আপোনালোকে আহক। এইবিলাক খুব বেছি প্ৰাইচটো বেছি নহয়, 1500-1500ৰ ভিতৰত আপুনি পাই যাব। কাৰণটো কি আপুনি আহি পেলাই চাই লওক বস্তুটো। এইটো পলিপাত বুলি ক'লে আজিকালি মানুহবিলাকে মানে সম্পূৰ্ণ পলিষ্টাৰ বুলি ভাবে। নেক্সট বস্তুটো কি হ'ল ইয়াত মানে কি হ'ল ইয়াত এটা কম দামী সূতাৰ লগত আপোনাৰ ইয়াত পাত অলপ মিক্স থাকে। সেইটো কাৰণে আপোনাক পলিপাতেই বুলি কৈ দিয়া হয়। পলিপাত বুলি ক'লে মানুহবিলাকে ভুল বুজে। তথাপিও আপুনি আহকচোন, দেখাম। যথেষ্ট কালাৰ আছে। পেৰট গ্ৰীণ, নেক্সট আপোনাৰ দেখাই আছোঁ অৰেঞ্জ কালাৰ দেখাই আছে, কেইটাকে দেখাই আছোঁ ন। তথাপি বেয়া নাপাব আপোনালোকে, তথাপি দেখাই আছোঁ। আৰু এইটো পাৰ্পলত গুণাৰ, তো ৰেড কালাৰ, ৰেড পিচ কালাৰ, চালিয়া পিচ কালাৰ, ৰাণী কালাৰ একদম ফেভৰেট কালাৰ। এইটো বঢ়িয়া, এইটোতো মজা মিনা কৰা আছে, কৈছোঁ নহয়। ক'বলৈ ভাষা নাই মানে ইয়াক। মানে পিন্ধিলে যথেষ্ট ধুনীয়া লাগিব আপোনালোকে। তো ইয়াত আপোনাৰ গুণাত আগৰ দৰেই পেৰট গ্ৰীণখনৰ লগত নিচিনা মানে গুণাত আপোনাৰ ইয়াত ব্লু কালাৰ মিনা কৰা আছে। তো যদি মই লেডিজ হ'লোহেঁতেন ন, সঁচা ক'বলৈ গ'লে জানেই নহয় ইডোখৰ নকওঁৱেই আৰু। মানে কি হ'ল লেডিজ হোৱা হ'লে পিন্ধিয়ে দিলোঁ হ'লে। মানে কি হ'ল দেখালোঁ। মানে এইটো মোৰ প্ৰথম চেনেল হয়, কিন্তু যদি ভাল লাগে আপোনালোকে যদি মৰম চেনেহ দিয়ে ছাবস্ক্ৰাইব কৰিব আৰু হা।